সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰাতি পাকঘৰত কি বনাই আছে দেখাইছোঁ। আমাৰ পাকঘৰটো এইটোৱে, ডলা খৰাহী এইবিলাক বেৰত আছে। পাকঘৰ মানে এয়া খৰাহী দুটা, পাকঘৰ মানে চৌকা দুটা পাতি থোৱা হৈছে আৰু খৰিতে কিবা কিবি বনাবৰ কাৰণে। আজি ৰাতি সাঁজ খৰিৰ জুইতে বনোৱা হৈছে আৰু সেয়েহে আপোনালোকক অকণমান দেখালোঁ। আমাৰ গাঁৱলীয়া পাকঘৰ, আমাৰ ঘৰটো টাউন এলেকাত যদিও আমাৰ ঘৰৰ পৰিৱেশ একেবাৰে গাঁৱলীয়া। এয়া কেৰাহীত বনাই আছে পোৰা বেঙেনা, পোৰা বিলাহী ভাজি, পিঁয়াজ দিছে ইয়াতে, আৰু এইটো হৈছে ডিমটো দেখিছে আৰু ইয়াত ডিম দিব। এয়া নিমখ দিছে, এয়া হালধি দিছে। আৰু আমাৰ পাকঘৰৰ অৱস্থাটো দেখি আপোনালোকে নাহাঁহিব কিন্তু দেই, অলপ দেখালোঁ আপোনালোকক। নিমখ আৰু হালধি ইমানেই, একেবাৰে চিম্পুল। লগত পিঁয়াজ, বেঙেনা, বিলাহী দুইটাই পুৰি পেলানিহে দিছে। এয়া হৈছেগৈ আৰু এতিয়া দিব ডিমটো। ডিম এটা দুটা কথা নাই, যেইটাই দিয়ে, কিন্তু আজি এটা ডিম আছিল, সেয়েহে এটা ডিমেই দিছে। আৰু এই ভাজিখন হৈছে আৰু মুঠতে দুটা চৌকা পতা হৈছে খৰিত বনাবৰ কাৰণে। ঠিক পাকঘৰ বুলিয়ে কৈছোঁ আৰু পাকঘৰ দৰেও হোৱাগৈ নাই চাগে, ইমান চিজিল নহয় আৰু প্ৰায়বিলাক কামেই আমাৰ গেছতে কৰা হয়। এয়া হৈছেগৈ আৰু বন্ধাকবি, মচুৰ দালি আৰু পানী দিবলৈ আছেই, আগতীয়াকৈ ভাজি লৈছে। আৰু এয়া ভাত হৈ গৈছে। এয়া ডিম, বিলাহী আৰু বেঙেনাৰ এয়া প্ৰিয় মোৰ ভাজিখন হৈ গৈছে। আৰু আপোনালোকৰ প্ৰিয় হয়নে নহয় জনাবচোন বাৰু। আৰু আজি আমাৰ ৰাতিৰ পৰিৱেশটো অকণমান দেখাইছোঁ। আগফালে আজি লাইটটো দিয়া নাই, আগফালৰ ৰুমটোত, আৰু এইফালে চোতালত লাইটটো দিয়া হৈছে। যি